So hey guys, good morning. আজি আছে শিলিগুড়িত, আজি অল 21 জুলাই। এতিয়া শিলিগুড়িত বহুত গৰম, অকণমান পিছত গৈ আছোঁ আমি দাৰ্জিলিং। এতিয়া গৰমৰ পৰা লাভ কৰিবলৈ তাতে ঠাণ্ডা আছে দাৰ্জিলিঙত, তো ঠাণ্ডা মজা ল'ব গৈ আছোঁ। আৰু কালি এইটো হংকং মাৰ্কেট গৈছিলোঁ শিলিগুড়িত, তাৰ পৰা লৈছোঁ এইটো দেখিছোঁ ষ্টাইলৰ এইটো বস্তু ৰাখিব পাৰিলোঁ, মোবাইল চোবাইল ৰাখিব পাৰিলোঁ। চ' এতিয়া তাৰপৰা শিলিগুড়ি টাউনলৈকে যাম জংচনত, তাৰপিছত তাৰ পৰা চুমুত দাৰ্জিলিঙলৈ যাত্ৰা আৰম্ভ কৰিছোঁ। চ' গাইজ আজি হ'ল 21 জুলাই। তো এতিয়া আছোঁ শিলিগুড়ি জংচনত। এতিয়া ইয়াৰ পৰা মানুহে মানে এই গাড়ী কিছুমান ঠিক কৰিছে, তো ইয়াৰ পৰা দাৰ্জিলিং আৰু ওলাম আৰু গাড়ী পিছন আৰু। চ' গাইজ আপোনালোকে যদি শিলিগুড়িত কেতিয়াবা আহে, শিলিগুড়িত আহিলে আপোনালোকে নেচাৰ ডিস্কভাৰ নামৰ ইয়াতে এখন দোকান আছে। মোৰ নাম্বাৰটো আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে ইয়াতে আহিলে মানে কম দামত আপোনালোকক ইয়াৰ পৰা বুক কৰি দিব, গোটেইখিনি ফেচিলিটি দিব। তাতে দাৰ্জিলিঙৰ পৰা গোটেই তাতে গৈ পিনে আপোনালোকে কেনেকৈ কি কৰিব তাতে। আৰু মালিকজনৰ মানে ইজনে হ'ল মামা হয়, মোৰ মামাৰ ফ্ৰেণ্ড হয়। চ' আপোনালোকে আহিলে কণ্টেক্ট কৰিব পাৰিব, মোৰ নাম্বাৰটো ডেছক্ৰিপশ্যনত দি দিম। আমি ইয়াৰ পৰা ওলাই দিলোঁ শিলিগুড়ি টাউনৰ পৰা। চ' আমাৰ গাড়ীখন এইখনে দেখিছে, আমি মাজৰ চিট লৈ লৈছোঁ। অকণমান পিছতে আৰম্ভ হ'ব খোৱা ৰাস্তাতে মজা লাগিব, দাৰ্জিলিং মজাটো পাম তেতিয়াহে। চ' গাইজ এইটো হওক পইণ্টটো, ইপিনে এদি দাৰ্জিলিং যায় এইটো ৰাস্তাতে। চ' আমি এইটো এতিয়া টাৰ্ণ ল'ম এতিয়া এনেকৈ। ইয়াৰ পৰা গাইজ দাৰ্জিলিং 77 কিলোমিটাৰ দেখিছে। টোল গেট হ'ব দেখিছে, টোল। আমাৰ গাড়ীখন ইয়াতে ৰখালে দাৰ্জিলিং যোৱাৰ আপোনালোকে বেকগ্ৰাউণ্ডটো দেখিব পাৰিছে, কেনেকুৱা ভিউ, কেনেকুৱা দৃশ্য, এইবিলাক ঠাইৰ ৰাস্তাবিলাক নেদেখালে ভাল নালাগে। ভিডিঅ'টো লম্বা হ'ব অকণমান, কাৰণ ৰাস্তাবিলাক আপোনালোক অকণমান দেখাই দিওঁ। এনেকুৱা ভিউ আপোনালোকে চাই থাকিব খুজিলে চাই থাকিব আৰু ন। অকণমান ভিডিঅ'টো ৰাস্তাবিলাক চাই লওক, মই ভিডিঅ' দি আছোঁ চাওক। পাহাৰৰ ওপৰত দেখিছে, পাহাৰৰ ওপৰত আৰু পাহাৰৰ ওপৰত ঘৰ। गाइस यहाँ पर टॉय ट्रेन का स्टेशन है, इसलिए ट्रैक देख रहे हैं आप लोग। सो गाइस আৰু ইয়াৰ পৰা 15 কিলোমিটাৰ আছে দাৰ্জিলিঙলৈকে। 15 কিলোমিটাৰ আগতে ইয়াতে এটা মাৰ্কেট আছে, বহুত ডাঙৰ মাৰ্কেট। কিন্তু ইয়াতে বহুত বস্তুবিলাক বহুত কষ্টলি হ'ব চাগে, চব্জিবিলাকতো বহুত দাম হ'ব চাগে। আমাৰ ওপৰত দেখিছে চব্জিৰ দোকান। গাইজ দেখিছে ইয়াতে টয় ট্ৰেইনটো দেখিব পাৰিলোঁ। ট্ৰেইনটো মানে এইটো শিলিগুড়িৰ পৰা আহে, দুটা ডাব্বা দেখিছে, এইটো এটা ডাব্বা, এইটো এটা ডাব্বা। এইটো ইঞ্জিনটো ওচৰৰ পৰা দেখাই দিওঁ আপোনালোকক অকণমান। এইটো কয়লাৰে চলে দেখিছে, যাব আৰু এইটো ষ্টেচনৰ পৰা।
চ' গাইজ ফাইনেলি আহি পালোঁ আমি দাৰ্জিলিং নমি দিলোঁ এতিয়া আমি হোটেললৈকে যাই আছোঁ হোটেল বুকিং কৰা আছে চ' ৱেলকাম টু দাৰ্জিলিং গাইজ বিল্ডিং দেখাওঁ আপোনালোক ভয় লাগিব নাই চাওকচোন ভালকৈ এই চাওক এইটো বনাইছে কিন্তু পাথৰেৰে তাৰ ওপৰত বিল্ডিংটো কেনেকৈ আছে দেখিছেনে খৈ পৰা যেন লাগে খৈ পৰিব যেন লাগে অ' মাই গড কেতিয়া খৈ পৰে তাৰ ঠিক নাই চ' আমি হোটেল বিচাৰি আছোঁ বিচাৰি পোৱা নাই মানুহ কিছুমানক সুধিলোঁ কিন্তু এতিয়ালৈকে কোনেও পোৱা নাই নাজানে দাৰ্জিলিং আহি থাকোঁতে ৰ'দ পোৱা নাছিলোঁ এতিয়া দাৰ্জিলিঙত পুৰা মেইন পইণ্টতে ৰ'দ পালোঁ দেখিছে ইমান ধুনীয়া লাগিছে ৰ'দৰ পোহৰটো ধুনীয়া লাগিছে চ' গাইজ এতিয়া ওলাই ল'লোঁ আহি পিনে মই আমাৰ হোটেলত চেক ইন কৰি ল'লোঁ এইটো আমাৰ হোটেলটো দুটা বেড আছে দুটা বাথৰুম আছে টিভি চিভি পুৰা আছে পিছত আপোনালোক আহি পিছত ভালকৈ দেখাম আৰু এতিয়া আকৌ ওলাই যাওঁ